যোৰহাটৰ লিচুবাৰীত গুলীচালনাৰ ঘটনা। লিচুবাৰীৰ এখন বাগানৰ মাজত সংঘটিত হয় এই ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত হয় এজন যুৱক। AS03AH9322 নম্বৰৰ বাহনত আহিছিল যুৱকজন। ইয়াত দেখিছোঁ তেওঁ বহুত ইনজুৰ হৈ আছে। ইয়াত ভিতৰত বুলেট সোমাই আছে। তেখেতক ইমাৰ্জেঞ্চি ৰেফাৰ কৰিছে গুৱাহাটীৰ। ঘটনা কোন যে একজেক্টলি মই একোৱেই নাজানো। নাম এতিয়ালৈকে মোক কোৱা নাই। ক'ব পৰা অৱস্থাত নাই নহয়। তেওঁ ক'ব পৰা অৱস্থাত নাই, মানে আৱাজটো নোলায় তেখেতৰ। পিছতহে তেওঁৰ নাম বসন্ত দাস, ঘৰ গড়মূৰ, সেউজ নগৰ, বিশ্বম্পা। ক'ৰ পৰা ক'লে যে সেইটোও মই নাজানিম। তেওঁ গাড়ী লৈ আহিছিলে। ভয় খোৱা নাই, তেখেত অকলে আছে যে, ঘৰ লগত কোনো নাইকিয়া। তেখেতে ভয় কৰিছে। ইয়াতো মানে ৰিচেণ্ট আকৌ কাৰোবাক দেখিলোঁ বুলি কৈছে। কোনোবাক দেখিলোঁ বুলি ক'লে। আৰু কৈছে তেনেকে এনেকে কোৱা নাই। মই নাজানিম, যিহেতু তেখেতৰ লগততো মই নাথাকোঁ। বিশেষকৈ তেওঁ ভিতৰৰ কথা মই নাজানিম। আহত যুৱকজনক যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আহত যুৱকজনৰ নাম বসন্ত দাস। যুৱকজনৰ ঘৰ যোৰহাটৰ গড়মূৰৰ সেউজ নগৰত। বসন্ত দাস নামৰ যুৱকজন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ ঘটনাত 3বাৰ গ্ৰেপ্তাৰ হৈছিল। আজিৰ ঘটনাটো ড্ৰাগছ সম্পৰ্কীয় বিষয়ক লৈয়ে হোৱা বুলি সন্দেহ। কেমেৰাৰ আগত সকলো কথা বিৱৰি ক'লে যুৱকজনৰ বান্ধৱীয়ে। কি হৈছে কি নাই হোৱা ডিটেইলছকে মই একো নাজানিম। মই যিহেতু তেখেতৰ ভাল ফ্ৰেণ্ড হয়, তেওঁ ভিতৰুৱা কথা মই একো নাজানিম। সম্পৰ্ক মানে এনেই নৰ্মেলি আছে, হাই হেল্ল, ভাল বেয়া মোৰ এনেকে আছে। তেনেকুৱা ইমানো বেছি ক্ল'জ নাই। তেওঁৰ ভিতৰুৱা কিবা আছে যদি মই নাজানিম। মানে মোক তেখেতৰ বন্ধুজনে ফোন কৰি ক'লে ইয়াত এডমিট আছে, তো যিমান পাৰা সোনকালে এবাৰ হেৰি কৰিব ক'লে। তো মই সেইটো কাৰণে ইয়াত আহি পেলাই খবৰ ল'ব আহিছিলোঁ। দেখিলোঁ অৱস্থা বহুত বেয়া। মানে হয়, নহয়, মোৰ লগত বহুত ভাল ক্ল'জ, ভাল। গুলি ইয়াত লাগিছে, ইয়াত ফচি আছে, যিটো ইমাৰ্জেঞ্চি গুৱাহাটী ৰেফাৰ কৰিছে। গুলিটো ফচি আছে। কিহৰ কাৰণে হ'ব পাৰে মই একো আইডিয়া লগাব নোৱাৰিম মানে এইটো বিষয়ত। যিহেতু ল'ৰা মানুহ হয়, য'ত ত'ত ঘূৰি ফুৰে, পাৰ্চনেলি কিবা প্ৰব্লেম থাকিবও পাৰে। তো মই নাজানিম একো। মই জনাত তেখেত এজন ফল চিলিঙৰ কণ্ট্ৰেক্টৰ। মই জনাত হয়, কেইবাবাৰো ফচিছে। হয়। যিহেতু সেইটো কাৰণে যিহেতু মই তেওঁৰ আগত বহুত ভালেই ফ্ৰেণ্ড আছিলোঁ। সেই প্ৰব্লেমটোৰ কাৰণে মই তেওঁৰ পৰা অলপ আঁতৰত থাকোঁ, কাৰণ এইবিলাক মই ভাল নাপাওঁ। নাই তেনেকুৱা বুলি নহয়, মানে বহুতেই ভাল ফ্ৰেণ্ড আছিলোঁ তেতিয়া। হয়তো মই বন্ধু হয় তেখেতৰ, ভাল বন্ধু। নাই, মই এইবিলাকত দূৰ দূৰালৈকে মোৰ কোনো সম্পৰ্ক নাই। হয়, গৈছে। তেখেতে যিহেতু কৈ আছে যে কাৰোবাক দেখা পাইছোঁ, যিহেতু তাতো কোনোবা আহিছে বুলি কৈছে। মইতো নাজানিম কোন কেনেকৈ কি হয়, ইয়াতো বহুত মানুহ আছে। আৰু মই ইমান ডিটেইলছকৈ একো নাজানো। আৰু তেখেতো মানে ওলাই গৈছে ড্ৰাগছ পেডলাৰ হয় বুলি, এনেকেই মানে ওলাইছে। কিন্তু ইমান গোটেই ডিটেইলছখিনি তেখেতৰ মুখৰ পৰা জানিলে ভাল হ'ব, যিহেতু মই কনফাৰ্মলি নাজানো। মোক অকল জনাইছিলে যে বালাদাৰ বুলেট লাগিছে এনেকৈ ক'লে। তো মই তেতিয়া ৰিপিট কৰিলোঁ কি বুলেট লাগিছে। তো মই নৰ্মেলি সুধিলোঁ, তেতিয়া মোক ক'লে গুলি লাগিলে। মই কৈছোঁ গুলি লাগিলে, মইতো হতবাক হৈ গৈছোঁ, কাৰণ গুলি লাগিছে ইমান মানে নুশুনা কথা এটা শুনিছোঁ। তাৰপিছত মোক ক'লোঁ তুমি ক'ত আছা, মোক লৈ যাবা। সি মোক লৈ আহি ইয়াত ৰাখি গ'ল। তাৰপিছত মই খবৰ ল'লোঁ, মোক লিচুবাৰীতে হৈছে বুলি কৈছে। প্ৰপাৰ লোকেশ্যনটো মই নাজানিম। থানাৰ ওচৰতে বুলি কৈছে। হয়, গৈছে। তেওঁ ছাছপেক্টত গৈছে এবাৰ, দুবাৰ, 3বাৰমান গৈছে। হ'বও পাৰে, নহ'ব পাৰে, মইতো নাজানিম, সেইবোৰ একো নাজানিম তেনেকুৱা। আৰু বৰ্তমান সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।